हेलो फ्रेंड्स अपना सकलोके मोर आनटा ब्लगলৈ स्वागतम জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে এতিয়া মই আছো নৰ্থ লখিমপুৰ মোৰ জেঠাই ঘৰত এতিয়া মাহী ছোৱালীয়া মাহী ভণ্টি আহিছে মোক দিবলৈ কাইলে মই যাম ডিব্ৰুগড়লৈ ভণ্টিৰ লগতে এতিয়া আমি ছটৰ ওপৰত আছো উঠি পুৰা হাৱা মাৰি আছে চাই থাকক মোৰ ব্লগটো মই আজিৰ কি কৰোঁনো আৰু কাইলৈও এটা ব্লগতে মই দিব বিচাৰিছোঁ কাইলৈও মই কি কৰিম চাই থাকক কিবা এটা খাব মানে পানীপুৰি খালোঁ এতিয়া আৰু কিবা এটা খাওঁ চাই থাকক এতিয়া আমি ইয়াত ম'ম' খাবলৈ আমি তিনিজনী এতিয়া ম'ম' খাম অৰ্ডাৰ দিছোঁ এতিয়া আহি পালেহি তাৰপিছত আমি আহিলোঁ এইফালে গোলা খাবলৈ মই খাইছোঁ আইচক্ৰীম এতিয়া ৰাতি আমি এফালে আহিলোঁ বিহু ফাংচন চাবৰ বাবে ভণ্টিহঁতকো দেখাই আনিলে বাইলগ ধৰিলে আমাক এতিয়া আমি বিহু ফাংচন চাবলৈ আহি আছোঁ ইয়াত বিহু প্ৰতিযোগিতা হৈছে চাই থাকক আজি আমি এতিয়া ডিব্ৰুগড় যাবৰ বাবে বাছত উঠিলোঁ এইফালে ভণ্টি বহিছে এইফালে ভণ্টিৰ লগৰ এতিয়া আমি যাবলৈ লৈছোঁ আৰু চাই থাকক মোৰ ভিডিঅ'টি শেষলৈকে শুৱনি নদী পাইছোঁহি আমি এতিয়া আহি আমি পালোহি ধেমাজি বাছ ষ্টেণ্ডত অলপ ৰৈছে মানুহ খালীয়ে হ'ল এতিয়া ধেমাজিৰ পৰা অলপ মানুহ হ'ব চাগে এতিয়া ইয়াৰ পৰা অলপ চিপছ কিনি খালোঁ চিপছ খালোঁ জুচ খালোঁ আৰু সেয়াই আমনি লাগি গৈছে গৰম উঠিছে তাতে এতিয়া আমি আকৌ যাবলৈ এতিয়া আমি পালোহি এইফালে ভণ্টিৰ লগৰজনী গ'ল তাই ইফালে ঘৰ আগলৈ অলপ এতিয়া আমি গৈ আছোঁ এতিয়া ভণ্টি আৰু মই গধূলি আহিছিলোঁ অলপ আমি বস্তু দুটামান ল'বলৈ সেই লওঁ আৰু এতিয়া ৰাতি ভাতটো খাই লওঁ এতিয়া বাই বাই।